নমস্কাৰ প্ৰিয় বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি জানো আহক চিৰসেউজ অভিনেতা অসমীয়া চলচ্চিত্ৰ জগতৰ মহাতাৰকা নিপন গোস্বামীদেৱৰ জীৱন পৰিক্ৰমাৰ বিষয়ে। তেজপুৰৰ কলিবাৰীত প্ৰয়াত চন্দ্ৰধৰ গোস্বামী আৰু প্ৰয়াত নিৰুপমা গোস্বামীৰ ঔৰসত 1942 চনৰ 3 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট অভিনেতাগৰাকী। তেখেতে বাল্যকালতে অভিনয়ৰ আকৰ্ষ শিকিছিল পৰিয়ালৰ পৰিৱেশৰ মাজতে। স্কুল কলেজত পঢ়ি থকা সময়তে তেওঁ তেজপুৰত নিয়মীয়াভাৱে নাটক কৰিছিল। স্কুলীয়া জীৱনতে তেওঁ অভিনয় কৰিছিল লাচিত বৰফুকন নামৰ নাটকত। 12 বছৰ বয়সত ফণী শৰ্মা পৰিচালিত পিয়লি ফুকন নামৰ ছবিখনত শিশু শিল্পীৰূপে অভিনয় কৰি ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। পিছত 1968 চনৰ 19 জানুৱাৰীত মুক্তিলাভ কৰা সংগ্ৰাম ছবিখনত তেওঁ প্ৰথম নায়ক হিচাপে অভিনয় কৰিছিল। দৰং কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত পুনে ফিল্ম ইনষ্টিটিউটত অভিনয় শিক্ষাৰ আৰম্ভণি কৰে। অভিনয় পেচা হিচাপে লোৱা কথা তেতিয়াই চিন্তা কৰিছিল নিপন গোস্বামীদেৱে। পুনেত শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ 2-এখন হিন্দী ছবিত অভিনয়ৰ সুযোগ লাভ কৰে। তাৰপিছত অসমলৈ তেওঁ ঘূৰি আহে। অসমলৈ ঘূৰি আহি তেওঁ সংগ্ৰাম ছবিত অভিনয় কৰে। সংগ্ৰাম ছবিৰ জৰিয়তে নায়ক হিচাপে আত্মপ্ৰকাশ কৰিলেও তেওঁ 1969 চনত মুক্তিলাভ কৰা ডক্টৰ বেজবৰুৱা ছবিখনতে নিপন গোস্বামীদেৱৰ টাৰ্ণিং পইণ্ট বুলি কওঁ। তাৰপিছত তেওঁ আৰু পিছলৈ উভতি চাব লগা হোৱা নাই। মৃত্যুৰ সময়লৈকে তেওঁ 100ৰো অধিক অসমীয়া ছবিত অভিনয় কৰি সমৃদ্ধ কৰিছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক। হিন্দী ছবি আৰু বাংলা ছবিত অভিনয়েৰেও তেওঁ সমগ্ৰ দেশবাসীক দি গৈছে নিজৰ অভিনয়ৰ দক্ষতাৰ চানেকি। ডক্টৰ বেজবৰুৱা ছবিখনৰ ৰিমেক কৰি তেওঁ পৰিচালনা কৰিছিল। যদিও ছবিখন মুক্তি লাভ কৰাৰ আগতে তেখেত চিৰদিনৰ কাৰণে গুচি গ'ল। বোলছবিত অভিনয় পৰিচালনাৰ সমান্তৰালভাৱে ধাৰাবাহিক, টেলিফিল্ম, VCD আদিতো তেওঁ অভিনয় কৰিছিল। ৰ'বাচোন, এইটো মহানন্দ বৰুৱাৰ ঘৰ হয়নে? ধুনীয়া ছোৱালী। ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকতো তেওঁ অভিনয় আৰু পৰিচালনাৰ নিজৰ প্ৰতিভাৰ চানেকি দিবলৈ সক্ষম হৈছিল। তেখেতে অভিনয় কৰা বোলছবি কেইখনমানৰ নাম কৈছোঁ: বৰুৱাৰ সংসাৰ, আজৰি নবৌ, ককাদাদা, নাতি আৰু হাতী, শকুন্তলা, শংকৰ জোচেফ আলি, চিৰাজ, হীৰৰ আৰেৰে, জোন জ্বলে কপালত, দাগ, কইনা মোৰ ধুনীয়া, প্ৰেম আৰু প্ৰেম, জখম, তুমিয়ে মোৰ মাথো মোৰ, অপ্ৰিয়া অপ্ৰিয়া, মৰমী সবালি লগৰী, জীৱন নদীৰ দুটিবাৰ, ত্যাগ, মিঠা মিঠা লগনত, ককাদেউতাৰ ঘৰ যোৱাই, প্ৰেম গীত, অৰ্পণ, প্ৰিয়া মিলন, হিয়া দিয়া নিয়া আদি ছবি। আচল কথাটো কওঁ, মই আজি ৰাতিৰ সাজলৈ আপোনালোকক নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ। নিমন্ত্ৰণ? আপুনিও নাযায় নেকি? বাৰু, তুমিতো মোক নিমন্ত্ৰণ কৰিবলৈ আহিছা, কিন্তু মোৰ কিয় ভাৱ হৈছে মই নগ'লেহে যেন তুমি ভাল পাবা। সঁচা কথা ক'নে বৰদেউতা? ক'ব পাৰিলে ভাল। আজিকালি বস্তুটোৰ প্ৰচলন এনেও কমি গৈছে। কোৱা, মানে বেছি ল'ৰা লৰি হোৱা নাই নে বাৰু? ল'ৰা আহি পোৱাহিয়ে নাই, ছোৱালী দেখাই নাই, অথচ বাকীবোৰ এতিয়াই পৰা। ঠিক কৈছা। আমি গৈ মাছে মঙহে এগাল খালো, পিছত যদি সি নাই, মই নাজানো। নহ'লে দিয়া, তুমি কথাটো বুজাই ক'বা। বুজাইতো কমেই, মাত্ৰ বুজিলেই হয়। নিপন গোস্বামীদেৱে অভিনয় কৰা হিন্দী ছবিকেইখন হ'ল দো অনজানে, যজ্ঞু, দো ভাই, মৌকা, বিৰোধী আৰু কালখণ্ডা। তেখেতে অভিনয় কৰা বাংলা ছবিকেইখন হ'ল তুষাৰ তীৰ্থৰ অমৰনাথ, মৌ খেৰ, দেৱাঞ্জলি আৰু দুৰন্ত চৰাই। সুদীৰ্ঘ 65 বছৰ অভিনয়ৰ সৈতে জড়িত হৈ থকা নিপন গোস্বামীয়ে জীৱনকালত ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা সন্মান, বঁটা আদি লাভ কৰিবলৈ সক্ষম হৈছিল। 2004 চনত জ্যোতিৰূপা জীৱনজোৰা সাধনা বঁটা, 2003 চনত প্ৰাগ চিনে এৱাৰ্ড, 2005 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, শোণিতপুৰ সৌৰভ বঁটা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটাৰ উপৰিও 2022 চনত অসম নাট্য সন্মিলনত টিহু শাখাই আগবঢ়োৱা গুৰুজী যোগেশ শৰ্মা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এনেদৰেই নিপন গোস্বামীদেৱে তেখেতৰ কৰ্মৰাজিৰে অসমৰ সাংস্কৃতিক জগত চহকী কৰি থৈ 80 বছৰ বয়সত 2022 চনৰ 27 অক্টোবৰত অসমবাসীক কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল অজান দেশলৈ। তেখেতৰ এই কৰ্মৰাজি অসমবাসীৰ মাজত সদায় চিৰস্মৰণীয় হৈ ৰ'ব।